তাইটোতো ইয়ালৈকে আহিব। মালিক দাদাক মই বুজাই কৈ যাম। মালিক দাদাই তাইক কৈ দিম তই বেছি চিন্তা কৰি নাথাকিবি শান্তনা। যি ভাবিলো সেইটোৱে ফাইনেল। তই মুনু তই এই পাক বটলক চাফা কৰি থবি। মই মালিক দাদাৰ ওচৰৰ পৰা আহোঁগে। মা এতিয়া আৰু চিন্তা কৰি নাথাকিবা। অঘৰীৰ দৰে লগা নাই নে নিজকে? আজি ইয়াত কাইলে তাত। ভাগ্যত লিখা থকাটো হ'বই। যোৱাৰ আগতে চাহ একাপ খাই যাবা। বনাবি, যা বনাবি। এবাৰ মাথো কোৱা হ'ব ৰাখলীলা। ৰাখ